Saraswati Jatiya Vidyalaya, Saraswati Jatiya Vidyalaya, Saraswati Jatiya Vidyalaya. Yenar batera gubari, ami joku harai vidyalaya, Saraswati Jatiya Vidyalaya. নমস্কাৰ আকৌ এবাৰ গোভা দেওৰজা চাৰিভাই দেওশাল শিৱস্থানত উপস্থিত হ'লোঁ। মন্দিৰ ভাগলৈ সোমাই আহোঁতেই পোনপ্ৰথমে মই এই ব্যক্তিজনক এনেকৈ প্ৰত্যক্ষ কৰিলোঁ আৰু লগে লগে এনেকৈ ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। ভিডিঅ'টো কৰি থাকোঁতে এনে যেন লাগিছিলে তেওঁ কিবা এটা ক'ব বিচাৰিও মোক ক'ব পৰা নাই। মনটো খুব বেয়া লাগিছিল যদিও অকণমানৰ কাৰণে ভাল লাগিল। তেওঁ হাতখন দাঙি পেলাই এনেকৈ মোক সঁহাৰি জনাইছিলে। তেখেতৰ লগত থকা জিপে বাৰকোডটো মই এনেকৈ ভিডিঅ' স্ক্ৰীণত দি দিছোঁ। আপোনালোকে পাৰে যদি অকণমান ভিডিঅ'টো পোষ্ট কৰি স্ক্ৰীণশ্বট মাৰি তেওঁক অকণমান সঁহাৰি জনাব। চাব আপোনাৰ মনটো খুবেই আনন্দিত হৈ পৰিছে। এতিয়া মন্দিৰ ভাগৰ ভিতৰ চোৱাৰলৈ এনেকৈ মই আগবাঢ়িলোঁ। এয়া হ'ল ভিতৰৰ পৰিৱেশ। সৰস্বতী জাতীয় বিদ্যালয় অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে এনেদৰে ভগৱানৰ ওচৰত সেৱা আগবঢ়াইছে। দেওশাল মন্দিৰ দৰ্শন কৰাৰ পাছতে এনেদৰে আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ হ'ল। যাত্ৰাৰ মাজতেই গাড়ীখনত অকণমান তেল ভৰাবলগীয়া হ'ল। সেইবাবে গাড়ীখন এনেকৈ তেল দিবলৈ লৈ অহা হ'ল আৰু অকণমান তেল ভৰোৱা হ'ল আৰু লগে লগে আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু এনেদৰেই ৰজাঘৰীয়াৰ কাষেৰে লাহে লাহে গাড়ীখন আগবাঢ়ি গৈ থাকিলে। কলাগুৰু বিষ্ণুপ্ৰসাদ উৰণীয়া সেতুখন এনেদৰেই পাৰ হোৱাৰ পাছতেই আমি এয়া মা কামাখ্যাৰ প্ৰথমটো গেটৰ ভিতৰেদি এনেকৈ আগবাঢ়িলোঁ নীলাচল পাহাৰৰ একা বেকা বাটেৰে মা কামাখ্যাৰ মন্দিৰলৈ বুলি। সৰস্বতী জাতীয় বিদ্যালয়ৰ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকল এয়া আহি উপস্থিত হ'লেহি মা কামাখ্যাৰ মন্দিৰত। মন্দিৰ ভাগৰ ভিতৰলৈ আহি থাকোঁতে এনেবোৰ চিত্ৰ ভাস্কৰ্য দেখি মনটো খুবেই উৎফুল্লিত হৈ পৰিছিলে আৰু যেন কিবা আধ্যাত্মিকতাৰে ভৰি পৰিছিলে। মনটো খুব শান্তি শান্তি অনুভৱ হৈছিলে। সৰস্বতী জাতীয় বিদ্যালয় অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকল এনেদৰেই এই মন্দিৰ ভাগ দৰ্শন কৰি কিমান যে আনন্দ অনুভৱ কৰিছে ইয়াক হয়তো মই ভাষাৰে কৈ বুজাব নোৱাৰিম। কিমান যে কত বিপণী তথা সহস্ৰ সহস্ৰ মানুহৰ সমাগমৰ মাজে মাজে এয়া আহি পালোহি মা কামাখ্যাৰ মূল গেট ভাগ। জয় মা কামাখ্যা। সকলোৱে যেন বহু আশা বুকুত লৈ এনেদৰেই মা কামাখ্যা দৰ্শন কৰিবলৈ আহি উপস্থিত হ'লোহি। এয়াই হ'ল মা কামাখ্যাৰ ভিতৰৰ পৰিৱেশ। বিভিন্নজনে বিভিন্ন আশা বুকুত বান্ধি লৈ এনেদৰেই সকলো ভক্ত আহি উপস্থিত হয়হি নীলাচল পাহাৰৰ বুকুৰ মাজত অৱস্থিত মা কামাখ্যা এই পবিত্ৰ মন্দিৰ ভাগত। মা কামাখ্যা এই মন্দিৰ ভাগলৈ অহাৰ লগে লগে আপুনি ক'ৰবাত যেন শান্তিবোৰ বিচাৰি পাব, সুখবোৰ অনুভৱ কৰিব আৰু আনন্দবোৰ যেন আপোনাক উৎফুল্লিত কৰিব, এনেকুৱা অনুভৱেই হ'ব। মা কামাখ্যা এই পবিত্ৰ মন্দিৰ ভাগৰ এই দৃশ্যবোৰ আপোনালোকক দেখাই থাকিলেও যেন নুঢুকাব আৰু কথাবোৰ কৈ থাকিলেও যেন শেষ নহ'ব। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। সৰস্বতী জাতীয় বিদ্যালয়ৰ পৰা অহা অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে নীলাচল পাহাৰৰ বুকুৰ মাজত থকা মা কামাখ্যা মন্দিৰ দৰ্শন সমাপ্ত কৰি এনেদৰেই লাহে লাহে আকৌ যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰা আৰম্ভ কৰিছে মাথো অন্য এঠাই চোৱাৰ ইচ্ছা লৈ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। সৰস্বতী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা এই ভ্ৰমণ অন্য এঠাইৰ পৰা। সেই অন্য এঠাইনো ক'লৈ যোৱা হ'ব, কি কৰা হ'ব, সেই সকলোবোৰ গম পাব। মাথো অপেক্ষা কৰিব লাগিব মোৰ ইয়াৰ পাছৰটো ভিডিঅ'লৈ। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে অকণমান আশীৰ্বাদ কৰি ভিডিঅ'টো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। লগতে ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব আৰু অকণমান মৰমো দি যাব। আজিলৈ
ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদেৰে সৰস্বতী জাতীয় বিদ্যালয় ৯ নং চুকুৰি গাঁও।